গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। আৰু এইফালে আজি প্ৰথম স্কুল, এয়া 2 মাহৰ পিছত আজি স্কুল ওলাইছে। এতিয়া খুলিছে স্কুলটো, তাকে এতিয়া যাবলৈ ওলাইছে। বেটিক ৰেডি কৰি ল'লোঁ, ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, নহ'লে কৰিম প্ৰথমতে কৰিব থাকি যায়। এইজনী হাই, আজি মোৰ প্ৰথম স্কুল। প্ৰথম মানে কি আৰু 5ত প্ৰথম ন, হয় নাই? তাৰপিছতে এইফালে বেচেৰা পুচুৱে বাইকৰ লগত যাব নাপাই কিনে কান্দি দিছে। তাই স্কুল বেলেগ, তাইৰ স্কুল বেলেগ হৈ গ'ল যে এবাৰ, উপায় নাই ন। হ'ব দিয়া, ৰখা নাই বোলে, ময়ো একেলগতে যাম এনেকৈ বুলি কৈছে। নাই, হ'ব দিয়া, তাইৰ স্কুল অকণমান দেৰি হ'ব। আৰু এইফালে এতিয়া বেটিক ধুনীয়াকৈ খুৱাই বুৱাই ল'লোঁ ন। স্কুল 2 মাহ ছুটি পালে, একেবাৰে বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিছতে 2 মাহ ছুটি দি দিয়ে। আমাৰ কাৰণে ভালেই হয়, বিহুটো একদম ধুনীয়াকৈ উদযাপন কৰিব পাৰোঁ। ৰয়িঙত মানে গৰম বন্ধ আৰু সিহঁতৰ স্কুল এতিয়া নিদিয়ে আৰু ধুনীয়াকৈ এতিয়া একেবাৰে জুনত স্কুল খুলিছে। সেইটো কাৰণে প্ৰথম স্কুল বুলি কৈছোঁ। আৰু ছাতি লৈ যোৱা, ইমান ৰ'দ দিছে। উৎপাত কৰি নাথাকিবা দেই, স্কুলত বদমাচি কৰি নাথাকিবা। যোৱা। আৰু চিৰিখিনি নামোতে উঠোঁতে ন, চিৰিখিনি নামোতে উঠোঁতে সদায় সাৱধান হৈ নামিবা আৰু উঠিবা। এগৰাকীক পঠিয়ালোঁ বাৰু, ছোৱালী এজনীক পঠিয়ালোঁ, ছোৱালী স্কুল। আৰু এই সোপা কাপোৰ ইয়াত ধুবৰ কাৰণে উলিয়াই থৈছোঁ, দেখিছে নহয়। আমাৰ পুচুমইনা কি হৈছে, কান্দি কান্দি কৰি আছে। মোৰ চুনুমইনাটো স্কুল যাব লাগিব নহয় এতিয়া, গম পাইছেনে নাই? চুলি খজুৱাইছে মাথাটো, নকৰে এনেকুৱা। চুলিখিনি কাটি দিম বুলি ভাবিছোঁ, কিন্তু কাটিবলৈ নিদিয়ে বোলে, চুলি দীঘল কৰিব ন। এফালে চাই দিয়াচোন অকণমান, চাই দিয়া আকৌ, নোচোৱা। স্কুল আলা, মই স্কুল যাওঁ কৰি দিয়া। আহি কিনে লগ পাবা ন। তাইকো উলিয়াই ৰেডি কৰি দিলোঁ, এতিয়া যাব তাই। অকণমান টাইম আছে বাৰু তাইৰ কাৰণে। দুজনী ছোৱালীকো একদম ধুনীয়াকৈ স্কুল পঠাই দিলোঁ। আমাৰ ৰয়িঙৰ বতৰটো চাওকচোন, একদম পূৰা ফটফটীয়া ৰ'দ। ইফালে আণ্টিহঁতে কম্বলো ধুইছে দেই। এতিয়া আহি গ'লোঁ পাকঘৰলৈ। ছোৱালীকেইজনী স্কুল যোৱাৰ পিছতে ঘৰখনত অকলশৰীয়া যে অনুভৱ হৈ যায়। মায়ে আছিলে আগতে, শাহু মা দুজনী মিলি কিনে ধুনীয়াকৈ কাম বন কৰি থকা হয়, এতিয়া অকলে। আৰু দুপৰীয়া খাবৰ কাৰণে ইয়াত তিয়ঁহ, আলু, নিউটলা, শুকান মাছ দি দিছোঁ দেই। এনেকৈ আপোনালোকে জোল বনাই খায়নে? আৰু ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। ইয়াতে এতিয়া গৰম পানী দিম। একদম ডাল খাই থাকিবলৈ মন নাই, গৰম বতৰ যিহেতুকে ৰ'দ বতৰ দিছে, সেইটো কাৰণে ভাবিলোঁ এনেকৈয়ে বনাই খাওঁ। একদম চিম্পুলকৈ বনাইছোঁ ইয়াত দুপৰীয়া সাজ। এতিয়া গৰম পানী দি দিছোঁ। আৰু এনেকৈ চব্জি জোল বনাই খাবলৈ সঁচাকৈ কেতিয়াবা মানে ভালো লাগে। লগতে আম আচাৰ আছে, ফুলই আছে, বগৰী আছে, তেনেকৈ মানে আচাৰবোৰ লৈ ল'ম আৰু খাবলৈ খুব ভাল লাগে এনেকৈয়ে। আৰু এইফালে এয়া চব্জি বনাই তাৰপিছতে ছোৱালীজনীও আহি পালেহি, ল'বলৈ যাম বুলি ভাবিছিলোঁ, সেই তাই আহি পালেহি স্কুলৰ পৰা। ইমান ৰ'দ দিছে দেখিছেনে, ছাতিও লৈ নগ'ল স্কুললৈ, আহি একদম গৰমত চটপটাই আছেহি। ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা অহাৰ লগে লগে একদম ভোকত তৎনাই টিফিন দিওঁৱে যাওঁ। তথাপিও সঁচাকৈ আগতে আমাৰো তেনেকুৱা হৈছিলে, কেতিয়ানো ভাত খাম, কেতিয়ানো মানে কাপোৰখিনি খুলিম, জোতা খুলিম, তেনেকুৱা অনুভৱ হৈ যায়। এতিয়া ধুনীয়াকৈ ভাত উলিয়াই আছোঁ। আৰু অকলে ভাত খাবলৈ মন নাযায়। বেটিয়ে স্কুলৰ পৰা অহাৰ পিছতহে আমি সকলোৱে মিলিজুলি আছোঁনো, কেইটা 4জনে ন, একেলগতে ভাতকেইটা খাওঁ দেই। অকলে খালে মানে পেট ভৰা যেন নালাগে, যিমানে মাছে মাংসই নহওক। আৰু গোটেইকেইটা যদি মিলি কিনে খাওঁ নহয়, নিমখ ভাতেৰে হ'লেও খাই ভাল লাগে। এইফালে বাপেক জীয়েকে ধুনীয়াকৈ খাই আছে, আমিও লগতে ভাতখিনি আনি একেলগতে খাই লওঁ। আজিলৈ আহিছোঁ, বাই বাই।